নমস্কাৰ বন্ধুসকল, সকলোকে নমস্কাৰ জনাই আমাৰ নতুন চেনেল জ্ঞানবৃক্ষলৈ আপোনালোকৰ সকলোকে স্বাগতম জনাইছোঁ। এই চেনেলটোত আপোনালোকক অসম গভৰ্ণমেণ্টৰ যিকোনো চাকৰি ৰিলেটেড নটিফিকেশ্যন বা এডভাৰটাইজমেণ্ট আৰু কিছু হৈ যোৱা কুৱেশ্যন পেপাৰৰ ডিছকাশ্যন পাব। লগতে কিছু প্ৰশ্ন ডিছকাছ কৰা হ'ব, যাৰ পৰা আপোনালোকৰো উপকাৰ হ'ব পাৰে। তো আপোনালোকৰ সহায় সহযোগিতা কামনা কৰিছোঁ আৰু চেনেলটো ভাল লাগিলে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু আপোনালোকৰ বন্ধু বান্ধৱৰ মাজলৈ আগুৱাই দিব। লগতে বেল বাটনটো ক্লিক কৰিব, যাতে আমাৰ যি ভিডিঅ' আপলোড হোৱাৰ লগে লগে আপোনালোকে নটিফিকেশ্যন। নতুন চেনেল হিচাপে প্ৰথম ভিডিঅ' হিচাপে আমাৰ কিছু ভুল ভ্ৰান্তি হ'ব পাৰে। চেষ্টা কৰিছোঁ যিমান পাৰোঁ নিখুঁতভাৱে দিবলৈ। যদি কিবা ভুল ভ্ৰান্তি হয় আপোনালোকে আঙুলিয়াই দিব, আমি নিশ্চয় শুধৰাবৰ চেষ্টা কৰিম। ধন্যবাদ। প্ৰথম কুৱেশ্যনটো আছে আপোনালোকৰ প্ৰথম কুৱেশ্যন দিছে, হুইচ কাণ্ট্ৰি ইজ ন'ন এজ লেণ্ড অফ হোৱাইট এলিফেণ্ট? বগা হাতীৰ দেশ নামেৰে কোনখন দেশ জনাজাত? এ দিয়া আছে আপোনাৰ ইণ্ডোনেছিয়া, বি দিয়া আছে চীন, চি দিয়া আছে মংগোলিয়া, ডি আছে থাইলেণ্ড। আমি যিহেতু জানোৱেই, সৰুতে পঢ়া এইটো কুৱেশ্যন আছিলে, সাধাৰণ কুৱেশ্যনটো। লেণ্ড অফ হোৱাইট এলিফেণ্ট মানে বগা হাতীৰ দেশ বুলি আমি জানো থাইলেণ্ডক। নেক্সট কুৱেশ্যনলৈ গৈছোঁ। ছুইচ কেনেল কানেক্টছ দ্য মেডিটেৰিয়ান চি উইথ দ্য ছুৱেজ কেনেলে ভূমধ্য সাগৰক কাৰ সৈতে সংযোগ কৰে? অপশ্যনবোৰ দিয়া আছে, এ ৰেড চি, বি ব্লেক চি, চি পাৰ্চিয়ান গাল্ফ, ডি কাস্পিয়ান চি। ছুৱেজ কেনেলে ভূমধ্য সাগৰক সংযোগ কৰে আপোনাৰ ৰেড চিৰ সৈতে। নেক্সট কুৱেশ্যন, হু ডিস্কভাৰ্ড দ্য চাউথ প'ল? দক্ষিণ মেৰু কোনে আৱিষ্কাৰ কৰিছিল? এ কলম্বাছ, বি মাৰ্কো প'লো, চি ডেভিড লিভিংষ্টন, ডি আমুণ্ডছেন। দক্ষিণ মেৰু কোনে আৱিষ্কাৰ কৰিছিল বুলি ক'লে আমি সাধাৰণতে প্ৰশ্নটোৰ উত্তৰ পাওঁ আমুণ্ডছেন। লাক্ষাদ্বীপ ইজ লোকেটেড ইন হুইচ অফ দ্য ফলোয়িং চিজ? লাক্ষাদ্বীপ তলত দিয়া কোনখন সাগৰত অৱস্থিত? লাক্ষাদ্বীপ অপশ্যনবোৰ দিয়া আছে, এৰেবিয়ান চি, বি বে অফ বেংগাল, চি কাস্পিয়ান সাগৰ, ডি গাল্ফ অফ মান্নাৰ। লাক্ষাদ্বীপ আছে আপোনাৰ এৰেবিয়ান চিত। হুইচ অফ দ্য ফলোয়িং ইজ নট এ চি পৰ্ট ইন ইণ্ডিয়া? তলত দিয়া কোনটো ভাৰতৰ এটা বন্দৰ নহয়? এইটো প্ৰশ্নটোৰ এটা কনফিউজন আছে যদিও ইয়াৰ উত্তৰ হ'ব আপোনাৰ মাইচুৰ। হোৱাট ইজ দ্য ফাৰ্ষ্ট লাইন অফ ইণ্ডিয়ান নেশ্যনেল ছং? ভাৰতীয় ৰাষ্ট্ৰীয় গীতৰ প্ৰথম শাৰীটো কি? ই জনগণ মন অধিনায়ক হে জয় হে, বি সাৰে জহাঁ সে আচ্ছা হিন্দুস্তান হামাৰা, চি বন্দে মাতৰম, ডি বঢ়ে চলো। আমি সকলোৱে জানোৱেই সাধাৰণতে জনগণ মন অধিনায়ক জয় হে এইটো হ'ল আমাৰ ৰাষ্ট্ৰীয় গীত। নেক্সট কুৱেশ্যনটোলৈ আমি আগবাঢ়িছোঁ। তলত দিয়া কোনটো ভাষা ভাৰতীয় সংবিধানৰ দ্বাৰা স্বীকৃত নহয়? এই প্ৰশ্নটোত এতিয়া আপোনাৰ ফাৰ্চী ভাষাটো সংবিধানৰ দ্বাৰা স্বীকৃত নহয়। তলত দিয়া কোনখন চহৰত স্বৰ্ণ মন্দিৰ অৱস্থিত? এইটো সাধাৰণ কুৱেশ্যন, একদম ইজি হয়। এ উদয়পুৰ, বি অমৃতসৰ, চি লুধিয়ানা, ডি মাদুৰাই। ইয়াতে দুটা অপশ্যন আছে, আপোনালোকৰ কনফিউজ হ'ব পাৰে, তথাপিতো ইয়াৰে উত্তৰ হ'ব বি অমৃতসৰ।
Namdapha National Park is situated in which state? Namdapha ৰাষ্ট্ৰীয় উদ্যান কোন ৰাজ্যত অৱস্থিত? A দিয়া আছে কৰ্ণাটকা, B অৰুণাচল, C ছিকিম, D উত্তৰাখণ্ড। ইয়াৰে উত্তৰটো হ'ব আপোনাৰ অৰুণাচল প্ৰদেশত নামদফা ৰাষ্ট্ৰীয় উদ্যান অৱস্থিত। হু ৱাজ দ্য আছে আপোনাৰ ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি কোন আছিলে? A ডক্টৰ S ৰাধাকৃষ্ণন, B ৰাজেন্দ্ৰ প্ৰসাদ, C জাকিৰ হুছেইন, D ফখৰুদ্দিন আলী আহমেদ। B ৰাজেন্দ্ৰ প্ৰসাদ। কেপিটেল অফ হাৰিয়ানা? হাৰিয়ানাৰ ৰাজধানী ক'ত অৱস্থিত? A গুৰগাঁও, B চণ্ডীগড়, C শ্ৰীনগৰ, D দেহৰাদুন। ইয়াৰে অপশ্যনটো সকলোৱে জানে। এই উত্তৰটো আপোনাৰ দুখন ষ্টেটৰ এটাই ৰাজধানী হ'ব। পাঞ্জাৱৰো ৰাজধানী হয় চণ্ডীগড়, আপোনাৰ হাৰিয়ানাৰো ৰাজধানী হয় চণ্ডীগড়। মনত ৰাখিব কুৱেশ্যনটো। কাবুল ইজ কেপিটেল অফ? কাবুল কোনখন দেশৰ ৰাজধানী? কাবুল ৰাজধানী হ'ল আপোনাৰ অতিকে আফগানিস্তান। আফগানিস্তানত কাবুলৰ ৰাজধানী। দ্য বৈকাল লেক ইজ চিটুৱেটেড ইন? বৈকাল হ্ৰদ ক'ত অৱস্থিত? A কানাডা, B ফিনলেণ্ড, C তানজানিয়া, D ৰাছিয়া। ইয়াতে অতিকে সৰল প্ৰশ্ন, কিন্তু এইবোৰেই আমাৰ ভুল হয়। ৰাছিয়া হ'ব ইয়াৰ শুদ্ধ উত্তৰ। B আল্পছ, C দ্য এণ্ডিজ, D দ্য ৰকি মাউণ্টেইনছ। এণ্ডিজ পৰ্বতমালা ইয়াৰ উত্তৰটো। হোৱাট ইজ দ্য লাৰ্জেষ্ট ক্ৰিয়েচাৰ অন দ্য আৰ্থ? পৃথিৱীৰ ভিতৰত আটাইতকৈ ডাঙৰ জীৱ কি? A জিৰাফ, B এলিফেণ্ট, C গৰিলা, D ব্লু হুৱেল। ইয়াৰে উত্তৰটো হ'ব ব্লু হুৱেল, নীলাতিমি। মাকালু 1 ইজ এ মাউণ্টেইন পিক অফ? মাকালু 1 কাৰ পৰ্বত শৃংগ? A দ্য হিমালয়ান, B দ্য কাৰাকোৰাম, C দ্য আৰাৱলিছ, D দ্য সাতপুৰা। মাকালু 1 হিমালয়াৰ পৰ্বত শৃংগ। নেক্সট কুৱেশ্যনলৈ গৈছোঁ। ৱেৰ ইজ দ্য হেডকোৱাৰ্টাৰ অফ ইউনিচেফ চিটুৱেটেড? ইউনিচেফ এইকেইটা প্ৰশ্ন থাকেই যিকোনো এখন পেপাৰত। ইউনিচেফ হওক আপোনাৰ UN, ইউনাইটেড নেশ্যনছ, WHO, তেনেকুৱা ধৰণৰ মুখ্য কাৰ্যালয়বিলাকৰ প্ৰশ্নবিলাক আহিয়ে থাকে। আপোনালোকে এবাৰ আমাৰ চেনেলটো দিয়া হ'ব, আপোনালোকে এইটো এবাৰ চাই ল'ব। ইয়াৰে উত্তৰটো হ'ব নিউয়ৰ্ক। নেক্সট কুৱেশ্যন। Who wrote the book The Man-Eaters of Mao? A R.K. Narayan, B Rudyard Kipling, C Salman Rushdie, B Jim Corbett। Answer Jim Corbett। তলত দিয়া কোনখন ৰাজধানী ৰেলৱেৰে সংযোজিত? যেতিয়া এই পেপাৰখন দিয়া হৈছিলে, পৰীক্ষাটো যেতিয়া হৈছিলে, তেতিয়া নতুনকৈ আগাৰতলা ৰেলৱেৰ সৈতে সংযোজিত হৈছিলে। তো আগাৰতলাখন কানেক্টেড হয়, বাকীবোৰ এতিয়ালৈকে হোৱা নাই। Which of the following states shares a common boundary with Bhutan? ইয়াৰে অপশ্যন আছে ৱেষ্ট বেংগল, B বিহাৰ, C মেঘালয়া, D ঝাৰখণ্ড। ইয়াৰে উত্তৰটো হ'ব ৱেষ্ট বেংগল। পশ্চিমবংগই উমৈহতীয়া বাউণ্ডাৰী সীমা শ্বেয়াৰ কৰে ভূটানৰ সৈতে। নেক্সট কুৱেশ্যন। হোৱাট ইজ দ্য আপাৰ হাউচ অফ ইণ্ডিয়ান পাৰ্লিয়ামেণ্ট ন'ন এজ?
ভাৰতীয় সংসদৰ উচ্চ সদনক কি নামেৰে জনা যায়? ইয়াত উত্তৰ হিচাপে দিয়া আছে এ লোকসভা, বি ৰাজ্যসভা, চি লেজিসলেটিভ এছেম্বলি, ডি লেজিসলেটিভ কাউন্সিল। অতিকে সাধাৰণ কুৱেশ্যন। বি ৰাজ্যসভা উচ্চ সদন, লোকসভাক নিম্ন সদন বুলি কোৱা হয়। তাৰপিছত এইবিলাক লেজিসলেটিভ এছেম্বলি, লেজিসলেটিভ কাউন্সিল। নেক্সট কুৱেশ্যন, তলত দিয়া কোনখন ৰাষ্ট্ৰ ৰাষ্ট্ৰসংঘৰ স্থায়ী সদস্য নহয়? ইয়াতে অপশ্যন দিয়া আছে এ চাইনা, বি জাপান, চি ফ্ৰান্স, ডি ৰাছিয়া। চাইনা, ফ্ৰান্স, জাপান, ৰাছিয়া ৰাষ্ট্ৰসংঘৰ স্থায়ী সদস্য। ইয়াৰে এটা অপশ্যন ৰৈ গ'ল বি জাপান। পেপাৰখন এইটো স্পষ্ট হোৱা নাই, সেইটো কাৰণে ক্ষমা বিচাৰিছোঁ। হুইচ ইজ দ্য ফলোয়িং অৰ্গানছ ইজ নট ইনভলভ ইন ডাইজেশ্যন অফ ফুড? ডাইজেশ্যন অফ ফুড তলত দিয়া কোনটো অংগই খাদ্যৰ পাচন প্ৰক্ৰিয়াত ভাগ নলয়? এইটো প্ৰশ্নত অলপমান খেলি মেলি আছে, তো মোৰ মতে জেজুনাম হ'ব লাগে, তথাপিও কিছুমানৰ মতে স্প্লিনো আহিছে। লোহিত ৰক্তকণিকাত হিমোগ্লোবিন থাকে। হিমোগ্লোবিন মলিকিউল ইনচাইড দ্য ৰেড ব্লাড চেল কণ্টেইনছ কি থাকে? লোহিত ৰক্তকণিকাত হিমোগ্লোবিনত থাকে আইৰণ। Which of the following is not human blood group? এইটোতো চি গ্ৰুপটো আমাৰ নাথাকে, এ থাকে, ও থাকে। তলত দিয়া কোনটো গ্ৰন্থি নলিকাবিহীন হয়? ডাকলেছ। হুইচ অফ দ্য ফলোয়িং গ্লেণ্ডছ ইজ ডাকলেছ? ডাকলেছ হ'লে আপোনাৰ হ'ব, নলিকা নথকা হ'লে পিটুইটাৰী হ'ব। Which of the following organ does not have excretory function? তলত দিয়া কোনটো অংগই ৰেচন ক্ৰিয়াত ভাগ নলয়? স্কিন হ'ব লাগে উত্তৰটো। Potatoes are rich in carbohydrate. ভিটামিন এ ডেফিচিয়েঞ্চি হ'লে কি হয়? ভিটামিন এ ডেফিচিয়েঞ্চি হ'লে অতিকে নাইট ব্লাইণ্ডনেছ হয়। ষ্টমাক জুইচেছ ডাইজেষ্ট পাকস্থলীৰ কৰে। এনচাৰটো অল অফ দ্য এবভ যেন লাগিছে, কিন্তু চিয়'ৰ নহয়। হুইচ অফ দ্য ফলোয়িং ইজ নট এ ফাংচন অফ স্কিন? ফাংচন অফ স্কিন ইট ৰেগুলেটছ বডি টেম্পাৰেচাৰ। এইটো ফাংচন হয়, শৰীৰৰ উত্তাপ নিয়ন্ত্ৰণ কৰে। ইট প্ৰটেক্টছ দ্য বডিজ ইণ্টাৰনেল অভ্যন্তৰৰ অংগসমূহক ৰক্ষা কৰে স্কিনে নিশ্চয়। ইট গিভছ শ্বেপ টু দ্য বডি, আকাৰ দিয়ে নিশ্চয় দিয়ে। ইট ছিক্ৰেটছ হৰমন, ইয়ে হৰমন নিঃসৰিত কৰে নিশ্চয়। ই নকৰে, হৰমন নিঃসৰিত স্কিনৰ কাম নহয় নিঃসৰণ কৰাটো। 50 নেক্সট কুৱেশ্যন, সাধাৰণ নিমখৰ ৰাসায়নিক নাম কি? সাধাৰণ নিমখৰ ৰাসায়নিক নামটো হ'ব আপোনাৰ ছ'ডিয়াম ক্লৰাইড। এইখিনি আছিল আপোনালোকৰ জেনেৰেল নলেজৰ কিছু কুৱেশ্যন ডিছকাছ কৰিলোঁ।